Hello and welcome to Consistency. So আজি আমি ডিসকাস কৰিম ইম্পৰ্টেন্ট ইনভেনশন এক্সামত প্ৰায়ে আহি থকা অতি গুৰুত্বপূৰ্ণ উদ্ভাৱন কিছুমান আমি ডিসকাস কৰিম আৰু ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ যি এক্সাম হ'ব তাৰ সিলেবাসখনৰ জিকে পৰ্চনটোৰ ফাৰ্স্ট টপিকটোৱে হ'ল ইনভেনশনস ইন দা ৱৰ্ল্ড সো পলম নকৰি আৰম্ভ কৰিবলৈ লৈছো এইটো পাৰ্ট 1 ইয়াৰ নেক্সট ভিডিঅ'ত আমি পাৰ্ট 2 ডিসকাস কৰিম এক নম্বৰ কম্পিউটাৰৰ উদ্ভাৱক আছিল চাৰ্লছ বেবেজ 2 নম্বৰ টেলিভিছন উদ্ভাৱক আছিল জন লজি বেয়াৰ তেওঁ স্কটলেণ্ডৰ আছিল 3 নম্বৰ কাৰ একচুয়ালি যিখন ষ্টিম ইঞ্জিন ইউজ কৰি কাৰ বনোৱা হৈছিল সেইখনৰ উদ্ভাৱক আছিল ফ্ৰেঞ্চৰ নিকোলাছ কুগনট কিন্তু পেট্ৰল ব্যৱহাৰ কৰি কাৰ্ল বেঞ্জে এখন কাৰ নিৰ্মাণ কৰি উলিয়াইছিল মাৰ্সিডিজ বেঞ্জ যেটো জনপ্ৰিয় গাড়ীৰ ব্ৰ্যান্ড সেই ব্ৰ্যান্ডটোৰ নামকৰণ কাৰ্ল বেঞ্জৰ নাম অনুসৰি দিয়া হৈছে গতিকে মোস্ট একসেপ্টেবল এনসাৰ এক্সামত যদি খুদে কোনটো হয় হেতু কাৰ্ল বেঞ্জে হ'ব তাৰপিছত 4 নম্বৰ ৰেডিঅ উদ্ভাৱন কৰিছিল মাৰ্কনিয়ে 5 নম্বৰ এৰোপ্লেন উদ্ভাৱন কৰিছিল ৰাইট ব্ৰাদাৰ্স ৰাইট ভাতৃদ্বয়ে 6 নম্বৰ কেমেৰা উদ্ভাৱন কৰিছিল ষ্টিভেন শেচনে তাৰপিছত 7 নম্বৰ হেলিকপ্টাৰ ওএমএচএনে তাৰপিছত 8 নম্বৰটো মাৰ্গাৰেট ওভেন উদ্ভাৱন কৰিছিল পিএল স্পেন্সাৰে 9 নম্বৰ টেলিফোনৰ উদ্ভাৱন কৰিছিল আলেকজাণ্ডাৰ গ্ৰাহাম বেলে 10 নম্বৰ ভেকচিনৰ উদ্ভাৱন কৰিছিল এডৱাৰ্ড জেনাৰে 11 নম্বৰ পেনিচিলিন যেটো এটা এন্টিবায়োটিক হেতু উদ্ভাৱন কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিঙে 12 নম্বৰ থিওৰি অফ ইভলিউশন যেটো ক্ৰমবিকাশৰ সূত্ৰ এই সূত্ৰটো আগবঢ়াইছিল চাৰ্লছ ডাৰউইনে 13 নম্বৰ ডিএনএৰ স্ট্ৰাকচাৰ দিছিল ওয়াটসন এণ্ড ক্ৰিক নামৰ দুজন সাইন্টিস্টে 14 নম্বৰ ব্লাড গ্ৰুপ নামকৰণ কৰিছিল কাৰ্ল ল্যান্ডষ্টেইনাৰে 15 নম্বৰ এক্স-ৰে উদ্ভাৱন কৰিছিল উইলিয়াম ৰনজেনে তাৰপিছত 16 নম্বৰ প্ৰিন্টিং প্ৰেছ উদ্ভাৱন কৰিছিল গুটেনবাৰ্গ নামৰ সাইন্টিস্টজনে তাৰপিছত 17 বাল্ব টমাস আলভা এডিসনে 18 নম্বৰ ডাইনামাইট আলফ্ৰেড নোবেল তেওঁৰ নামতে নোবেল প্ৰাইজ দিয়া হয় ডাইনামাইট বহুলভাৱে ব্যৱহাৰ কৰা হয় পাহাৰৰ হিলছিল ভাঙিবলৈ 19 নম্বৰ বাইসাইকেল হয় কিৰ্কপেট্ৰিক ম্যাকমিলানে তাৰপিছত 20 নম্বৰ এয়াৰ কণ্ডিশনাৰ উদ্ভাৱন কৰিছিল উইলিস কেৰিয়াৰ নামৰ এটা আছে কোম্পানীও আছে 21 নম্বৰ ক্যালকুলেটৰ উদ্ভাৱন কৰিছিল ব্লেইজ পাস্কেলে 22 নম্বৰ ইলেক্ট্ৰন থমসন 23 নম্বৰ প্ৰটন ৰাদাৰফোৰ্ড 24 নম্বৰ নিউট্ৰন চাডউইক প্ৰটন ইলেক্ট্ৰন নিউট্ৰনৰ এটা ট্ৰিক মই ক'ব পাৰো PEN pain is equal to RTC যদি আপুনি পিক R ইক টি আৰু এনক সি বুলি ভাবে তেতিয়াহলে মনত ৰখাত ইজি হ'ব কাৰণ পি মানে হল প্ৰটন ৰাদাৰফোৰ্ড ই মানে হল ইলেক্ট্ৰন থমসন এণ্ড সি এন নিউট্ৰন মানে হল চাডউইক নেকি ইজি হয় এক্সামত মনত ৰখাত তাৰপিছত 25 নম্বৰ আইৰন হল হেনৰি সিলি সো এইটো ভিডিঅ'ত ইমানেই আমি নেক্সট ভিডিঅ'ত আকৌ কিছুমান ইম্পৰ্টেন্ট ইনভেনশন ডিসকাস কৰিম গতিকে ভিডিঅ'টোৰ পৰা যদি অকমান হলেও উপকৃত হৈছে নহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ